নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মহানগৰীত দুৰ্বৃত্তৰ গুলীচালনা, এজনৰ মৃত্যু। মহানগৰীৰ পাঞ্জাবাৰীত আজি দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত আহত ৰঞ্জিত বৰাৰ মৃত্যু ঘটিছে। GMCলৈ নিয়াৰ পথত বৰাৰ মৃত্যু হয়। পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল বৰা। পূৰবী ডায়েৰীৰ বিতৰক আছিল নিহত ৰঞ্জিত বৰা। বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰাম সমীপত সংঘটিত হৈছিল এই ঘটনাটো। পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী লাগিছিল। দুৰ্বৃত্তই বৰাক গুলী কৰি তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্বৃত্তৰ দলটোত ৩জন লোক আছিল। ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে ভয়াৱহ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া। প্ৰায় ৪৪ গৰাকীৰ মৃত্যু, ৩০০ৰো অধিক লোক হৈছে আহত। এক ভয়াৱহ ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিছে ইণ্ডোনেছিয়াক। দেশখনৰ মূল দ্বীপ জাভাত আজি ৫.৬ প্ৰাবল্যৰ এক ভূমিকম্পই কঁপাই যোৱাৰ ফলত প্ৰায় ৪৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৩০ শতাধিক লোক। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ মতে এই ভয়াৱহ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে পশ্চিম জাভাৰ চিয়ানজুৰ অঞ্চল। ভূমিকম্পই আটাইতকৈ ক্ষতিগ্ৰস্ত কৰি তুলিছে দেশখনৰ চিয়ানজুৰ চহৰ। ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে চহৰখনৰ বিভিন্ন স্থান। চিয়ানজুৰ স্থানীয় প্ৰশাসনৰ মুখপাত্ৰ এডামে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ভূমিকম্পৰ ফলত এতিয়ালৈকে ৪৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কেৱল এখন মাত্ৰ চিকিৎসালয়তে অধিকাংশ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ভূমিকম্পই জোকাৰি যোৱা বহু অঞ্চলত এতিয়াও উদ্ধাৰ অভিযান চলোৱা নাই বুলি প্ৰশাসনে জানিব দিছে। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে বাংলাদেশীক অসমলৈ আমন্ত্ৰণ জনালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। CAA বলবৎ হ'লেই অসমলৈ উভতি আহিব নেকি বাংলাদেশত বাস কৰা অসমীয়াসকল? বাংলাদেশত বাস কৰা অসমীয়াক অসমলৈ আমন্ত্ৰণ বিশ্বজিৎ দৈমাৰীৰ। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসমলৈ উভতি আহিবলৈ আহ্বান জনাইছে বাংলাদেশী অসমীয়াসকলক। অসম বিধানসভাৰ ৩২জনীয়া বিধায়িনী দলৰ ভ্ৰমণৰ সময়তে এই আহ্বান অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। বাংলাদেশত আছে ৫০০ৰো অধিক অসমীয়া পৰিয়াল। বাংলাদেশৰ অসম বস্তি ৰূপে খ্যাত গাঁৱত আছে অসমীয়া বাংলাদেশীসকল। বাংলাদেশ চৰকাৰে অসমীয়াসকলক অসম বুলিও স্বীকৃতি দিছে। অধিকাংশ অসমীয়াই বাংলাদেশত নিজৰ উপাধি অসম বুলি লিখি আহিছে। বাংলাদেশ চৰকাৰৰ চৰকাৰী আঁচনিৰ সা সুবিধাও লাভ কৰি আছে অসমীয়াসকলে। ভ্ৰমণকালত CAAৰ জৰিয়তে বাংলাদেশত থকা অসমীয়াসকলক অসমলৈ আহিবলৈ আহ্বান জনাইছে দৈমাৰীয়ে। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে এইবাৰ অপৰাধীক বিচাৰি নহয়, হাতত উপহাৰ লৈ ঘৰে ঘৰে অভিযান চলাইছে আৰক্ষীয়ে। অপৰাধী বিচাৰি নহয়, হাতত উপহাৰ লৈ ঘৰে ঘৰে ওৰাং আৰক্ষী। ঘৰে ঘৰে দৰিদ্ৰ জ্যেষ্ঠ লোকক হাতজোৰ কৰি উপহাৰ দিছে ওৰাং আৰক্ষীয়ে। উপহাৰত আছে একোখনকৈ গৰম কাপোৰ, খাদ্য সামগ্ৰী আৰু প্ৰয়োজন হ'লে ওৰাং আৰক্ষীক যোগাযোগ কৰিব পৰাকৈ এখন পোষ্টাৰ। বীৰ লাচিত ফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ওদালগুৰি জিলাৰ আৰক্ষীৰ উদ্যোগত এইদৰে দৰিদ্ৰ জ্যেষ্ঠ লোকক বিশেষ উপহাৰ প্ৰদান কৰিছে ওৰাং আৰক্ষীয়ে। আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত এইদৰে অঞ্চলটোৰ দৰিদ্ৰ জ্যেষ্ঠ লোকৰ ঘৰে ঘৰে গৈ উপহাৰ প্ৰদান কৰিছে ওৰাং আৰক্ষীয়ে।